মূল্যবৃদ্ধিৰ প্ৰতিবাদত মৰিয়নীত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। বৰ্তমান সমগ্ৰ অসমত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু পেট্ৰলজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে। তাৰে প্ৰতিবাদত আজি মৰিয়নী থানা তিনিআলিত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মৰিয়নী, নক্সাৰী আৰু চেলেংহাট আঞ্চলিক সমিতিয়ে। লগতে কোভিড মহামাৰীৰ জটিল সময়ছোৱাত সাধাৰণ শ্ৰেণীৰ ৰাইজে যি চৰম সংকটত পৰিছে তাকে লৈ ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী পালন কৰে আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজি প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই আমি মৰিয়নী আৰু নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধন জাতীয় সামগ্ৰী যি মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি আমি দুয়োখন আঞ্চলিক ছাত্ৰ সন্থাই মৰিয়নীত থানা তিনিআলিৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি অসম চৰকাৰক এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে বৰ্তমান এই চৰকাৰখন একেবাৰে নিমাত, যোগান বিভাগ একেবাৰে নিমাত। যিটো সময়ত অসমৰ সৰ্বসাধাৰণ ৰাইজে সম্পূৰ্ণ সকলো বস্তু, ঘৰৰ পাকঘৰৰ বস্তু হওক বা অত্যাৱশ্যকীয় সামগ্ৰী সকলোৰে মূল্য বৃদ্ধি হৈছে, কিন্তু যোগান বিভাগ শুই আছে। আমি এইখন চৰকাৰ যেতিয়া বিজেপি চৰকাৰ অসমলৈ অহা নাছিল তাৰ আগত তেওঁলোকে প্ৰতিবাদ কৰিছিল। তেতিয়া বৰ্তমান পেট্ৰলৰ দাম আছিল 60 টকা আৰু তেওঁলোকে প্ৰতিবাদ কৰিছিল। এতিয়া কিন্তু শতকৰ ঘৰ পাৰ কৰিলে, কিন্তু এইখন চৰকাৰ বৰ্তমান তেওঁলোকৰ চৰকাৰ থকাৰ পিছতো তেওঁলোক নিমাত। আজি আমাৰ এটা ডাঙৰ প্ৰশ্ন হয় যে যিটো সময়ত আপোনালোকে পেট্ৰল, ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছিল তেতিয়া আপোনালোকে প্ৰতিবাদ কৰিছিল, কিন্তু বৰ্তমান আপোনালোক নিমাত কিয়? যিটো যোগান বিভাগে মাত্ৰ দুখীয়া মানুহৰ বাবে কেইটামান চাউল যোগান ধৰিয়ে তেওঁলোক নিমাত হৈ আছে। এই দুখীয়া সমাজৰ ৰাইজৰ বাবে যে চাউল কেইটামান যোগান ধৰিয়ে মূল্য বৃদ্ধি আকাশলংঘী হৈছে। দাইল আজি কিনিব নোৱাৰি, মিঠাতেল আজি কিনিব নোৱাৰি। বজাৰত সৰ্বসাধাৰণ ৰাইজৰ যিটো সময়ত কৰোণাৰ সময়ত মানুহ এটাৰ পিছত এটা সমস্যা হৈ গৈ আছে, কিন্তু এইখন চৰকাৰে কোনো ধৰণৰ সহায় সহযোগিতা ৰাইজক প্ৰদান কৰা নাই। তাৰ বাবে আমি এইখন চৰকাৰক এই প্ৰতিবাদ থলীৰ পৰা আহ্বান জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে কিবা ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে আৰু অসমত ইয়াতকৈ আৰু জংগী আন্দোলন হ'ব। মৰিয়নীৰ পৰা জয় নাৰায়ণ ৰয়ৰ ৰিপৰ্ট, নিউজ ডে আছাম।